কি হৈছে ঘটনাটো? 25 তাৰিখ ৰাতি 9টামান বজাত 5-6জনমান ব্যক্তি আব্দুল মালেক ৰিপৰ্টাৰ NKTVৰ সি লগত লৈ আহি হোটেলত মানে অবৈধ ব্যৱস্থা চলে উল্টা পুল্টা কিবা কিবি কৈ মানে মোৰ লগত ধাক্কা দেখি আৰু মোৰ কেছ বাক্সৰ পৰা 7-8 হাজাৰমান টকা লৈ গৈছে। মাজে মাজে আহি মানে খাই যায়, পইচা নিদিয়ে, উল্টা পুল্টা কৈ মানে গুচি যায়। মাজে মাজে ফোন কৰি ধমকি দিয়ে যে অবৈধ বেহা চলি থাকে, সেইটো তাক মানে পইচা দিব লাগে। এনেই মানে মই গেৰকাবাৰী আৰক্ষী থানাত এজাহাৰ দিছোঁ এটা আব্দুল মালেক NKTV ৰিপৰ্টাৰৰ নামত। ইয়াৰ লগত আৰু 5-6জন মানুহ আছিল সিদিনা ৰাতি। আপনার তো কি মাঝে মাঝে আইছিল নাকি এই রিপোর্ট আছে? মাঝে মাঝে আইছিল। কি নাম? আব্দুল মালেক NKTV ৰিপৰ্টাৰ। NKTV কোন? ঢালিগাঁও বৰতলাৰ। ঢালিগাঁও বৰতলা। কি কয় আহি পেলাই কি কয়? আহি খানা চানা খাই পইচা নিদিয়ে আৰু সিদিনা আহি কয় অবৈধ ব্যৱস্থা চলি আছে। কিহৰ ব্যৱসায় চলে বুলি কৈছে? তেলৰ। আপনার তাতে তেলের অবৈধ ব্যবহার আছে ইয়াত চলাই নাকি আপনি? নাই নচলাও। কিহৰ কাৰণে খণ্ড বেরিয়ে আপনার? এনে আহি কৈ থাকে যে হোটেলত মানে ইনলিগেল ব্যৱস্থা চলে। ইয়াৰ কথা কি ইয়াৰ আহিব নাই ইয়াতে নাই।